লাইনত থাকি ফাইনেলি সেয়া গাড়ী ললো কলপাতৰ দৈ চিৰা এয়া কলপাতৰ দৈ চিৰা আমেজ লৈছো আমি নমস্কাৰ আৰু স্বাগতম জনাইছো নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু এই ভিডিঅ'টোত আজি আপোনালোকক এখন বিশেষ ঠাইত লৈ যাম যেহেতু আজি মহাশিৱৰাত্ৰি আৰু সেইবাবে আজি আপোনালোকক আমাৰ ওচৰতে থকা এই ঐতিহ্য মণ্ডিত শিৱ মন্দিৰলৈকে আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম তো এতিয়া আছো আমাৰ গাঁৱৰ শিৱ মন্দিৰত এতিয়া ইয়াত পূজা কৰিম আৰু পূজা কৰাৰ পিছত আপোনালোকক সেই বিশেষ মন্দিৰটোলৈ লৈ যাম লাইনত থাকি ফাইনেলি সেয়া গাড়ী ললো এতিয়া যাম সেই আপোনালোকক লৈ যাম সেই বিশেষ মন্দিৰটোলৈ আহি পালো মানিকপুৰ আৰু লগ পালো ভৱেশক এতিয়া ভৱেশ আৰু মই যাম সেই বিশেষ মন্দিৰটোলৈ সেই বিশেষ মন্দিৰটো আপোনালোকক কৈ দিছো সেই বিশেষ মন্দিৰটো হ'ল অভয়পুৰীৰ ওচৰত থকা কাকৈজানা মানে বঙাইগাঁও জিলাৰ কাকৈজানাত সেই মন্দিৰটো আছে ঐতিহ্য মন্দিৰটো শিৱ মন্দিৰটো আছে আমি এতিয়া তাতেই যাম ফাইনেলি ইয়াত আহি পালো আৰু এই ঐতিহ্য মন্দিৰটোৰ ভিতৰলৈকে এতিয়া আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম তো এয়াই হ'ল কাকৈজানাৰ ঐতিহ্য মণ্ডিত শিৱ মন্দিৰ আৰু এতিয়া আপোনালোকক এই শিৱ মন্দিৰৰ ভিতৰলৈকে লৈ যাম আহি গলো ইয়াত আৰু মোৰ পিছফালে আছে এয়া মন্দিৰটো মানে কেমেৰাৰ পিছফালে আছে এয়া মন্দিৰটো আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো এনেকুৱা ধৰণৰ তো এইটো হ'ল মেইন মন্দিৰটো এইফালে মেইন মন্দিৰটো আছে আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ মানুহ বহি আছে ইয়াৰ ভিতৰত আৰু এয়া হ'ল কাৰ্যালয় আৰু এইপিনে আছে প্ৰসাদ সজোৱা ঠাই আৰু এটা ধুনীয়া দৃশ্য এয়া বাঁহৰ ডাষ্টবিন বনাই থোৱা হৈছে ইয়াত লেতেৰা সামগ্ৰীবোৰ ইয়াত পেলোৱাৰ কাৰণে এই বাঁহৰ ডাষ্টবিনটো বনাইছে ইয়াৰ থলুৱা ৰাইজে এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে যাম পিছপিনে থকা এই মন্দিৰটোৱে হ'ল ঐতিহ্য মণ্ডিত কাকৈজানা শিৱ মন্দিৰ
ইয়াত আহি ইয়াৰে স্থানীয় ব্যক্তি এজনৰ পৰা এই মন্দিৰটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ খুৰা, আপুনি এই গাঁৱৰে তো এই মন্দিৰটো কিমান বছৰ পুৰণি বা কেতিয়া স্থাপিত হৈছিল মন্দিৰটোৰ বিষয়ে অলপ আমাক দৰ্শক। আমার এই সুবিধা ইংলিশে কন্ডিশনে আমার স্থাপিত হয়েছিল এবং তেতিয়াৰ পৰা আমার প্রত্যেক বছর সত্তর বছর পূজা করতে মিলিজুলি উৎসৱিক পূজা হিসাবে পাতি আছে আজি প্রত্যেক বছরে আমি এইটো পালন কৰোঁ আৰু ইয়াত বাহিৰা মানুহ বহুত আহে আৰু কিছুমান দৰ্শক আহে এই এইবিলাকো পালন কৰা হয়। লগতে বিয়া মানুহ হৈ যায়। বৰ্তমান আমাৰ গভৰ্ণমেণ্টৰ বহুতখিনি সহায় কৰি আছে। এই দুৱাৰে এটা আমি চেঞ্চন কৰিছোঁ। দুৱাৰ থিয়েটাৰ ষ্টেপ হৈ গ'ল। তাৰপিছত আমাৰ এটা হ'ব অতিথি খেলা আৰু আমাৰ এটা হ'ব কমিউনিটি হল। গভৰ্ণমেণ্টৰ পৰা আমি সহায় পাই আছোঁ। আগতে যিটো চৰকাৰ থাকোঁতে আমাৰ যিটো আমাৰ মন্দিৰ সেইটো আমি তেতিয়া সকলো মন্দিৰ উৎসৱ আছিল। তেতিয়াই আমাৰ এই মন্দিৰটো হৈছিল আৰু তাৰপিছতো আমাৰ গভৰ্ণমেণ্টে কিছু সহায় কৰি আছে। বিশেষকৈ আমাৰ ইয়াতে ঘৰৰ পৰা মানুহে দি আছোঁ আৰু কাৰণে সুবিধা কৰি দি আছে। তো ইয়াত পৰিদৰ্শকৰ কাৰণে এই স্থানখন সদায় মুকলি, এই শিৱ মন্দিৰটো সদায় মুকলি আৰু লগতে ইয়াৰ স্থানীয় ৰাইজে পৰিদৰ্শকসকলক মানে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়ে। আপোনালোকেও আহক, এই শিৱ মন্দিৰটো পৰিৱেশ উপভোগ কৰক। তো ইয়াৰ কেইজনমান বাইদেউ লগ পাইছোঁ আৰু বাইদেউসকলৰ মনোভাৱ জানিব বিচাৰিম। বাইদেউ আপোনালোক ইয়াৰে লোকেল চাগে ন? কাকৈজানা বাইনপাৰাৰ। তো বাইদেউ ইয়াত আহি কেনেকুৱা লাগে? প্ৰত্যেক বছৰে আহেনে আপোনালোকে? এইবাৰ বাইদেউ 2 বছৰৰ পৰা আহি আছে ইয়াত। তো বাইদেউৰ মনোভাৱ জানিলোঁ, ভাল লাগিছে বাইদেউৰ ইয়াত আহি। তো এইখিনি আৰু দেৱজিৎ দাকো চিনিয়ে পায় চবে। দেৱজিৎ দা কেনে? খুব ভাল লাগিছে ইয়াতে আহি। আজি আপোনালোক সকলোৱে আহিব। অহাকালি মানুহৰ সমাগম হ'ব ইয়াত। মানে দুদিনীয়া অনুষ্ঠান, আজি মহাশিৱৰাত্ৰি আৰু অহাকালিও কিবা অনুষ্ঠান আছে এওঁলোকৰ। আৰু এতিয়া আপোনালোকক মেলাৰ দৃশ্য দেখুৱাম। তো এয়া হ'ল মন্দিৰৰ পিছফালৰ দৃশ্য আৰু ইয়াত মেলাৰ দোকানবোৰ হৈছে আৰু এইপিনে দোকান বনাই আছে, মানে বাচ্চাৰ খেলনা দোকান বনাই আছে আৰু এইটোৱে মন্দিৰটো পিছপিনৰ পৰা। তো এতিয়া আহি গ'লো খোৱা পেণ্ডেলৰ ভিতৰত আৰু চেনিৰাম এনি টাইম বিজি। এয়া কলপাতত খাবলৈ দিব আৰু কলপাতত খোৱাৰ আনন্দ বেলেগ। হয়তো বহুতে খাই পাইছে, কলপাতত খাই পাইছে যদি আপোনালোকে গম পায় কলপাতত খোৱাৰ আমেজটো কেনেকুৱা। কলপাতত দৈ চিৰা আমেজ লৈছো আমি। একসুকীয়া আনন্দ, মানে একসুকীয়া আমেজ কলপাতত দৈ চিৰা। দেৱজিৎ কলপাতত দৈ চিৰা কেনে? বহুত ভাল লাগছে। তো ইয়াত আহিলো আৰু ইয়াৰ দৃশ্যবোৰ উপভোগ কৰিলো, মহাদেৱৰ আশীৰ্বাদ ললো আৰু এতিয়া আজিলৈ ইমানে। আৰু এওঁলোকৰ অহাকালিও এটা প্ৰগ্ৰাম আছে,
তো সেই প্ৰগ্ৰামবোৰ আহি উপভোগ কৰিব পাৰিব যদি আপোনালোকে বিচাৰে ইয়াত আহিবলৈ তো তেতিয়াহ'লে আপোনালোকে আহিব পাৰে আৰু ইয়াৰ পৰিৱেশ উপভোগ কৰিব পাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ